আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ। প্রিয় দর্শক, পুনৰ আপোনালোক সকলোলৈ আমাৰ এএমএফ লাইভ চেনেলৰ নবীৰ জীৱনী চিৰিয়েললৈ স্বাগতম জনাইছোঁ। আজি আমি যি বিষয়ৰ ওপৰত আলোচনা কৰিম সেই বিষয়টো হ'ল হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যৌৱনকাল। হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া 6 বছৰমান হ'ল তেতিয়া তেখেতৰ মা হযৰত আমিনা বিনতুল ওয়াহাব মক্কা আৰু মদিনাৰ মাজত অৱস্থিত আল-আবুৱা নামৰ ঠাইত ইহলীলা সম্বৰণ ঘটে, যাৰ বাবে হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অকলশৰীয়া হৈ পৰে। কিয়নো আমি জানো যে তেখেতৰ দেউতা আব্দুল্লাহ তেখেতৰ জন্মৰ প্ৰায় 1 মাহ আগতে মৃত্যুবৰণ কৰিছিল আৰু তেখেতৰ জন্মৰ কেৱল মাত্ৰ 6 বছৰমান পিছতেই তেখেতৰ মা আমিনাৰ মৃত্যু হয়। গতিকে তেখেতৰ লালন পালন কৰিবলৈ তেখেতৰ ককাদেউ আব্দুল মুত্তালিবে নিজৰ কৰি ল'লে। কিন্তু আল্লাহৰ কি লীলা যে তেখেতৰ ঠিক 2 বছৰমান পিছতে তেখেতৰ মৃত্যুবৰণ হৈ যায়। তাৰ পিছত তেখেতৰ খুৰা আবু তালিবে তেখেতক লালন পালন কৰিবলৈ নিজৰ কৰি ল'লে আৰু তেওঁক বৰ আদৰেৰে আৰু আদৰ যত্নৰে মৰম স্নেহেৰে ডাঙৰ দীঘল কৰিবলৈ আৰম্ভ কৰিলে। বন্ধুসকল, হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ ৰক্ষণাবেক্ষণৰ জীৱন যাপন কৰিছে। তেওঁ সকলো মানুহৰ এটা চৰিত্ৰবান আৰু সত্যবাদী আমানতদাৰ আছিল। কিয়নো হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সকলো সময়ত সত্য কথা সঁচা কথা কৈছিল, কোনো সময়ত মিছা কথা কোৱা নাছিল, যাৰ বাবে মক্কা বাহিনীসকলে তেওঁক আছ-সিদ্দিক অৰ্থাৎ সত্যবাদী হৈ মাতিবলৈ ধৰিছিল আৰু আল আমিন বুলি মাতিবলৈ ধৰিছিল অৰ্থাৎ আমানতদাৰ। হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সকলো বেয়া কথা সকলো বেয়া বস্তুৰ পৰা আঁতৰি থাকিছিল আৰু সকলো মানুহৰ পৰা লাজকি আছিল। হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যেতিয়া 15 বা 14 বছৰ হ'ল তেতিয়া মক্কাৰ কুৰাইশ বংশ আৰু কাইছ বংশৰ লগত এটা যুদ্ধ হ'ল, যি যুদ্ধৰ নাম হ'ল ফিজাৰ যুদ্ধ, যাক আৰবী কোৱা হয় হাৰবুল ফিজাৰ। সেই যুদ্ধত হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে অংশগ্ৰহণ কৰিলে, য'ত হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আক্ৰমণ কৰোতাসকলৰ পৰা যি তীৰ যি বস্তুবিলাক আহে সেইটো উঠাই কিনে কুৰাইশ বংশক দিছিল। এনেদৰে বহু যুদ্ধত অংশগ্ৰহণ কৰাৰ বাবেই হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যুদ্ধৰ বিষয়ে অতি বহলভাৱে জানিব পাৰিলে আৰু বহুতো অশ্বৰোহীও জানিব পাৰিলে। বন্ধুসকল, হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ল'ৰালি কালতেই নবুৱতৰ চিহ্ন ওলাই গৈছিল। যেনেকুৱা আহক আমি এটা কাহিনীৰে ইয়াক বিশ্লেষণ আৰম্ভ কৰোঁ। যেতিয়া মক্কাৰ পৰা কেইবাজনী মানুহে এটা দল বান্ধি আবু তালিবৰ নেতৃত্ব চিৰিয়ালৈ বেপাৰ বাণিজ্য কৰিবলৈ গ'লে, তাৰ মাজতে হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামকো লোৱা হ'ল। কিন্তু ৰাস্তাত বুহাইৰা নামৰ এজন খ্ৰীষ্টান ধাৰ্মিকে দেখা পালে যে এদল এজাক মেঘে মক্কাৰ পৰা যি দল আহি আছে চিৰিয়াৰ পিনে সেই দলক অনুকৰণ কৰি আছে, চাহ দি আছে। তেতিয়া আচৰিত হ'ল আৰু তেওঁৰ মনত আহিলে যে তেওঁ ইঞ্জিলত পঢ়িছিল যে আখিৰ নবী আহিছে আৰু তাৰ সেই সময়টো বহু কাষ চাপি আহিছে। তেওঁ বুজি পালে যে এই দলতেই সেই আখিৰ নবী আহি আছে। তেওঁ সেইটো ইচ্ছা কৰিলে যে সেই আখিৰ নবীক তেওঁ দেখিব আৰু সেই দলক দুপৰীয়াৰ খাদ্যৰ কাৰণে নিমন্ত্ৰণ জনালে। সকলো মানুহে নিমন্ত্ৰণত আহিলে, কিন্তু বুহাইৰা এই চাই আচৰিত হ'ল যে সেই মেঘটো তাতে ৰৈ গৈছে, কিন্তু সকলো মানুহ ইয়াত আহি গৈছে। তেতিয়া আবু তালিবে সুধিলে যে তোমাৰ সকলো মানুহ ইয়াত আহি গৈছে কি? তেতিয়া আবু তালিবে ক'লে যে সকলো মানুহে আহিছে, কিন্তু মোৰ ভাতিজা মুহাম্মদ অহা নাই, তেওঁ বস্তু বাহিনী ৰক্ষণাবেক্ষণ কৰি আছে। তেতিয়া বুহাইৰা ক'লে যে আমি তাৰ কাৰণেও নিমন্ত্ৰণ কৰিছোঁ, তেওঁক মাতি পঠোৱা। তেতিয়া আবু তালিবে যেতিয়া আনিলে তেতিয়া চালে যে মেঘটো তেওঁৰ লগত আহি আছে। বুহাইৰাই গম পাই গ'ল আৰু আবু তালিবক কোণাত যাই ক'লে যে আবু তালিব, এই ল'ৰা সাধাৰণ ল'ৰা নহয়, এয়া ভৱিষ্যতত যাই আখিৰ নবী হ'ব। মই ইঞ্জিলত পঢ়িছোঁ এনে এনে চিহ্ন আহিব, মই ইয়াৰ বহু চিহ্ন ওলাইছে আৰু ইয়াক মক্কাৰ কুফাৰৰ পৰা আঁতৰাই ৰাখিব। কিয়নো মক্কাৰ কুফাৰে যদি ইয়াক দেখিব পাৰে, ইয়াক ইহুদীয়ে যদি দেখিব পাৰে, তেনেহ'লে ইয়াক মৃত্যু কৰি দিব, ইয়াক মাৰি পেলাব। এই কথা শুনি আবু তালিবে হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক লৈ পুনৰ মক্কাৰ পিনে উভতি আহিলে। আজিৰ কাৰণে ইমানেই। আমি অতি সোনকালে নবীৰ জীৱনী চিৰিয়েলৰ ৪ৰ্থ এপিছডলৈ আগবাঢ়িম। ধন্যবাদ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহ।